রামে দিয়া অলংকার মোর দুয়াইলু আহি আহাই দেও বহাহি শুভ পৰিণয়ৰ পবিত্ৰ ক্ষণত হৃদয়ম প্ৰাণজিৎ বৰালৈ প্ৰীতিৰ শুভেচ্ছা। পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাত 14 অক্টোবৰ 2022। আজিৰ এই শুভ দিনৰ মাহেন্দ্ৰ ক্ষণত তোমাৰ শুভ বিবাহৰ অধিবাস দিৱস। ধূপ দীপ নৈবেদ্য সম্ভাৰ গন্ধ পুষ্পৰে সুশোভিত শুভ পৰিণয়ৰ পবিত্ৰ ক্ষণত আন্দোলিত হ'ব ভকত বৈষ্ণৱৰ মংগলধ্বনি। আয়তীৰ উৰুলি অভ্যাগতৰ আশীৰ্বাদ শুভেচ্ছা। মিলনৰ মধুৰ এই ক্ষণত আমিও জনাইছোঁ শুভাশীষ প্ৰীতিৰ শুভেচ্ছা অলেখ। সেই প্ৰীতিভাজন বহুৰঙী পুষ্পমাল্য দান সপ্তপদী গমনে পিৰাকটা গছপুৰীয়া গাঁৱৰ অৰ্পণা বৰাৰ হৃদয়ত সোণালী সপোন অংকন কৰিবা। সুখে দুখে চিৰকাল চিৰদিন স্নেহ পৰশত আবদ্ধ হোৱাৰ প্ৰতিশ্ৰুতিৰে উপজা মাটিৰ দৰজী পদাত হৃদয়তাৰ সাঁকোৰে নতুন সমন্বয়ৰ সেতু বহিবা। সম্বন্ধৰ সুউচ্চ শিখৰত খোদিত হওক তোমালোকৰ নাম। পৰিয়ালৰ মৰম স্নেহ শ্ৰদ্ধাৰ আবেষ্টনী তোমালোকৰ জুৰীয়া জীৱন পৰিক্ৰমাত সপোনৰ বিধিকাৰে কাচিয়লি জোনাকী সপোন ৰচনা হওক। দাম্পত্যৰ স্থানেকিৰে উজলি উঠক সপোনৰ ঘৰখন। দাপোন সমাজৰ সুন্দৰ সুষমাৰে খচিত হওক ঘৰখনি নতুন। সৃজনৰ অফুৰন্ত সমলেৰে উদ্ভাসিত হওক পৰিয়ালৰ একক অনন্য অনবদ্য। এই কামনাৰে তোমালৈ আমাৰ নিবেদিত হিয়াৰ মৰম অভিনন্দন শুভেচ্ছাৰ সন্দেশ জ্ঞাপন কৰিলোঁ। পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ এগৰাকী সদস্য বিষয়ববীয়া তথা এগৰাকী শিশুৰ সেৱক হিচাপে তোমাৰ অভিষ্টিত অভ্যুদয়ৰ প্ৰত্যেক সান্নিধ্যৰ সাৰথি হওক। শান্তি আৰু সমৃদ্ধিময় হওক জীৱন তোমাৰ। ইতি হৃদি নৈবেদ্য অভিজ্ঞাপনেৰে বৰণ বৰুৱা সভাপতি, তুলতুল শইকীয়া সম্পাদক, পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাত 14 অক্টোবৰ 2022। এই শুভ বিবাহৰ উপলক্ষত আমি তেখেতসকলৰ আশীৰ্বাদৰ অৰ্থে তেখেতসকলৰ যুগ্ম জীৱনৰ ভৱিষ্যতৰ উন্নতি হবে এক শুভকামনা অনুষ্ঠান হিচাপে অনুষ্ঠানটি আমি অনুষ্ঠিত কৰি আহিছোঁ। আমি সঁচাকৈ সৌভাগ্যৱান এই কাৰণেই যে পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ যি কণ কণ শিশুসকলৰ জীৱনৰ ভৱিষ্যতৰ কল্যাণৰ কাৰণে সেৱা আগবঢ়াই আহিছে। অসম সেনা আৰু লাহিৰ আঞ্চলিক ছাত্ৰ সন্থা লাহিৰ যোৰহাট 27 আহিন 573 সংক্ৰান্ত 14 অক্টোবৰ 2022 চন। সুন্দৰ যে ফুলা হেমন্ত অহুলাক্তি মাতে সেয়েহে আজি ইমান ফুল প্ৰভাতে সুন্দৰ যদি ফুলা হেমন্ত হয় আহুপাৰু হৈ জহুত যদি আহুলক্তি
সেই আহ্বানী হোক আজি গন্ধ পুষ্প ধূপ দীপ নৈবেদ্য সম্ভাৰৰ এই ইনিকি দেখা পোৱা চামৰিয়ে ভৰা পিয়া কটা গছপুৰীয়া গাঁৱৰ জীয়াৰী শ্ৰীমতীৰ পৰাপৰাৰ সৈতে আজি তোমাৰ শুভ বিবাহ আয়তী মুৰলী ভকতে বৈষ্ণৱৰে হৰিধনী বন্ধু বান্ধৱী সুবাসীৰে বৰষিব আৰতি আহুৰাত্ৰি হৃদয়ত যুগ্ম জীৱনৰে বাতৰি বেলা হৃদয় ডাঙত ঘনে ঘনে চুমিন সম্মিলিত কল্যাণ প্ৰত্যাশা কহিয়াই প্ৰত্যাশিত হ'বলৈ জীৱনৰ ছন্দ শাশ্বত হৈ পৰক জীৱন তোমাৰ হৃদয়ৰ সুবাস আন্তৰিকতাৰে নিবেদিছো আমি হে স্নেহ ভাজন শৈশৱৰে লগৰীয়াৰ লগত ধূলি বালু তুমলি সকলোৰে চেনেহৰ আলৰ লগত উন্নতি যৌৱনতে ভৰি দিলা জীৱন পৰিক্ৰমাৰ আগলে সংগমত সাঁতুৰি নাদৰি স্বদেশ স্বজাতি মুকুতিৰ স্বাৰ্থত জাতীয় সংগঠন সৰু ছাত্ৰ সন্থাৰে নেতৃত্ব বহন কৰি ব্যক্তিগত স্বাৰ্থ আৰু স্বাচ্ছন্দ্যক কাটি কৰি থৈ কোনো ভৌগোলিক পৰিসীমাই তোমাৰ স্বদেশ প্ৰেমৰ কৰ্মপ্ৰেৰণাক কোনেও আবদ্ধ কৰি ৰাখিব নোৱাৰা কথা সদায় সজীৱ হৈ থাকিব তোমাৰ সমাজৰ প্ৰতি নিস্বাৰ্থ স্নেহ নিত্যুক ধাৰণা অমিত্যাসী হাবিষাহে উজ্জীৱিত কৰিছিলা দেশ তথা জাতি সেই এবাহতে ছাত্ৰ সন্থাৰে বিগত দিনৰে নেতা হিচাপে তোমালৈ যাচিছো আমাৰ আন্তৰিক শুভেচ্ছা স্নেহাশীষ দাম্পত্য জীৱনৰ প্ৰত্যক্ষিত অসাধাৰণ আমি আশা কৰিছো কামনা কৰিছো তোমাৰ যুৰীয়া জীৱনে ভৰাই তুলিব এখনি সংসাৰ এখনি দেশ এটি জাতি এখন সুন্দৰ সমাজ তোমালোকৰ সপোনে সিঁচি দিয়া মুঠি মুঠি জোনাকত আলোকিত হওক ঘৰখনি অনাদি অনন্ত সুখ আৰু সমৃদ্ধিৰে উপচি পৰক ভৱিষ্যত তোমাৰ এই শুভকামনাৰে ভৱতীয় মানিক চেতিয়া মুখ্য উপদেষ্টা অসমেনা যোৰহাট জিলা ধৰ্মজয়ী চেতিয়া সভাপতি অংকুৰজ্যোতি গগৈ ভাৰপ্ৰাপ্ত সম্পাদক লাহিং আঞ্চলিক ছাত্ৰ সন্থা এই সুভাষিক পত্ৰখনি প্ৰদান কৰিবৰ বাবে আমাৰ সতীৰ্থসকলক আমি আহ্বান জনাইছো